ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে স্ক্ৰীনত কি দেখিছা বাৰু? হাতী, বাঘ, ভালুক, ভেকুলী, চৰাই আদি বিভিন্ন প্ৰাণী দেখিছা, নহয়নে বাৰু? বাৰু, এতিয়া কোৱাচোন এই হাতী, বাঘ, ভালুক, চৰাইবোৰ ক'ত থাকে আৰু ইহঁতে কি খায় বাৰু? আজি আমি এই জীৱ-জন্তুবোৰৰ বিষয়ে আলোচনা কৰিম দেই। তোমালোকে মন দি চাই যাবা। প্ৰাণীসমূহৰ ভিতৰত বাঘ, ভালুক, গৰু, ছাগলী, ঘোঁৰা, হৰিণ আদি বহুতো প্ৰাণী মাটিতে বাস কৰে। এনে প্ৰাণীবোৰক স্থলচৰ প্ৰাণী বুলি কোৱা হয়। বিভিন্ন মাছ, কাছ আদি কিছুমান প্ৰাণী পানীত বাস কৰে। এনেবোৰ প্ৰাণী পানী বা জলত বাস কৰাৰ বাবে জলচৰ প্ৰাণী বোলা হয়। আন কিছুমান প্ৰাণী যেনে ঘৰিয়াল, ভেকুলী আদি প্ৰাণীসমূহ মাটি আৰু পানী দুয়ো ঠাইতে থাকিব পাৰে। এনে প্ৰাণীক উভচৰ প্ৰাণী বোলা হয়। এই মাটিত থকা প্ৰাণীবোৰৰ ভিতৰত কিছুমান আকৌ মানুহৰ ঘৰতে বাস কৰে, যাক আমি ঘৰচীয়া প্ৰাণী বুলি কওঁ। তোমালোকে বাৰু ঘৰচীয়া প্ৰাণী দেখিছানে? গৰু, ছাগলী, ম'হ আদি বিভিন্ন প্ৰাণী আমাৰ ঘৰত থাকে, নহয়নে বাৰু? আৰু যিবিলাক প্ৰাণীয়ে হাবিত বাস কৰে, এই প্ৰাণীবিলাকক বনৰীয়া প্ৰাণী বোলা হয়। যেনে বাঘ, সিংহ, হাতী এইবিলাক হৈছে বনৰীয়া প্ৰাণী। বাৰু এতিয়া কোৱাচোন, তোমালোকৰ যেতিয়া ভোক লাগে তেতিয়া কি খোৱা বাৰু? নিশ্চয়কৈ ভাত, দালি, ৰুটি আদি খোৱা, নহয়নে? এই প্ৰাণীবোৰে কি খায় বাৰু? এবাৰ ভাবি চোৱাচোন। খাদ্যৰ ওপৰত ভিত্তি কৰি এই প্ৰাণীবোৰক তিনিটা প্ৰধান ভাগত ভাগ কৰা হৈছে। হৰিণা, হাতী, গৰু, ছাগলী, ঘোঁৰা, বান্দৰ, নল গাহৰি, ম'হ আদি প্ৰাণীয়ে ঘাঁহ, গছৰ পাত, ফল-মূল, শস্য আদি খায়। এনেধৰণৰ প্ৰাণীক তৃণভোজী প্ৰাণী বুলি কোৱা হয়। কিছুমান প্ৰাণী যেনে বাঘ, সিংহ, শিয়াল আদি প্ৰাণীয়ে বেলেগ প্ৰাণীৰ চিকাৰ কৰি মাংস খায়। এনে প্ৰাণীক মাংসভোজী প্ৰাণী বোলা হয়। এই প্ৰাণীবোৰৰ দাঁত, নখ আদি চিকাৰ কৰিব পৰাকৈ চোকা হয়। কিছুমান চৰাই যেনে চিলনী, শেন, ঈগল আদি চৰাইসমূহেও চিকাৰ কৰি খায়। এনেবোৰ চৰাইৰ ঠোঁট আৰু ঠেঙৰ নখৰ গঠন আঁকুৰা হয়। এতিয়া তোমালোকে কোৱাচোন, মানুহ, কুকুৰ, কাউৰী আদিয়ে কি ধৰণৰ খাদ্য খায় বাৰু? হয়, মানুহে শাক-পাচলি, মাছ-মাংস আদি সকলো বস্তু খায়। তেনেদৰে কুকুৰেও ভাত, মাছ-মাংস আদি সকলো বস্তুৱে খায়। এনেধৰণৰ প্ৰাণীক সৰ্বভোজী প্ৰাণী বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে হয়তো নিশ্চয় প্ৰাণীসমূহৰ বিষয়ে কিছু কথা জানিব পাৰিছা। এতিয়া আমি এবাৰ ঘূৰি চাওঁ আহাচোন। প্ৰাণীসমূহক বাস কৰা স্থানৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভাগ কৰা হয়: স্থলচৰ, জলচৰ আৰু উভচৰ প্ৰাণী। এই প্ৰাণীসমূহকে খাদ্যৰ ওপৰত ভিত্তি কৰি তিনি ভাগত ভাগ কৰা হয়। সেইকেইটা হ'ল তৃণভোজী, মাংসভোজী আৰু